Hello everyone, bonasakron jonaisu moi Vikas bloger notun eta blogging video lo jetu raখ mahotsav choli ase aru porokhi manor pa hekhe hobo sage so moi long vlog loi aha nasil so aji bhabisu long vlog eta lom aru mor channel tot guys 3000 subscriber hobo karone goi ase so apnalok support korbo jodi long video to apnalokor majot jay so aji rakhor poribesh to dekhuam ta hondia homoy hoisi 5:40 hoi gel eta ami rakhor poribesh to dekham iman din mane rakhot goisu jodi mane shorts bonaisu aru bahut din long vlog loi aha nai তাৰ কাৰণে আপোনালোকক সৰট মই ক্ষমা প্ৰাৰ্থনা জনাইছো জলদি জলদি 3000 সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে দক আৰু ৰেগুলাৰ মোৰ ভিডিও কিটা চাই থাকিব সময় পোৱাই মানে লং ব্লগ লৈ আহিম আৰু ইফালে লৈ যাম আমি নৱভাই স্কুটিখন যেহেতু নৱভাইও যাব মানে কি হৈছে ক্লিপটো লগাই দিম বাৰু এই অকস্মাত কিবা হল ককালটো মানে মোৰ লক লাগি গল ককালত কিবা হল মানে বিষাই সিধা হ'ব নোৱাৰো ইয়াৰ কিবা এটা হৈ আছিল ককালৰ সো এটা ভাল পাইছি 3 দিনৰ মূৰত সেইকাৰণে আমি প্লেনিং টু করলো কারণ যেটো পৰখি পে আৰু ৰাখ মহোৎসৱ নাই কিবা তাকে এটা গাইজ আমি যাব ওলাইছো অলপ হ্যান্ডসাম বয় গতিকে হলেও মই ট্রাই কৰিম আজি কাৰণ ৰাখ কালি পৰা পৰখি পৰা শেষ হ'ব গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰো গাইজ গৈ কেনে লগ পাম আপোনালোকক কি ছাগলী মানকে এৰি দিছি তো আমাৰ এটাই কিবা ছাগলী কথা কৈ আহি আছে তাই আমি ৰাখত যাম ৰাখৰ পৰিৱেশটো দেখুৱাম সো লগ পাই আছো সব আপোনাৰ চাই থাকিব আৰু এইটো হৈছে মোৰ ড্ৰেছআপটো গাইজ বৰ্তমান আমি পাৰ্কিঙত গাড়ীখন থৈ ললো গাড়ী নম্বৰটো কোন নম্বৰটো হৈছে 11 আৰু ইয়াতে 30 rupees কে লৈ আছে যেহেতু এইটো সেফটি জোন আৰু সেফটি জোন কাৰণে ইয়াতে থৈ দিছো আগলৈকে আৰু গাড়ী নানো মানে গাড়ীখন ভালকে থলি আৰু বিন্দাস কথা নাই পইচাটো দি কেনে আমি যাই আছো কালাইগাঁও ৰাখৰ পৰিৱেশটো দেখাব কাৰণে তো চাৰিকৈ দাদাতে মজাকে ডিউটি কৰি আছে কিমানকে পইচা 30 টকা পাৰ্কিং 30 টকা 30 পাৰ্কিং এটা আমি যাওঁ চাই থাকিব ভিডিওটো 11 নম্বৰটো আৰু গাইস আমি কলাগাঁও ৰাখৰ মেইন ভিতৰত সোমাম এতিয়া বৰ্তমান গেটৰ ওচৰতে আছো আৰু ইফালে ভূপেন হাজৰিকা আৰু জুবিন দাক মানে শ্ৰদ্ধাঞ্জলি জনাইছি আৰু ইফালে এখন হৈছে মেইন গেটখন আৰু ইফালে সোমাই যাম তো ভিডিওটো চাই দেখব আৰু মেইন মোটিভ হল ৰাখৰ মেইন বস্তুখিনি দেখুৱা সেইখিনি দেখুৱাইছো আৰু জুবিন দাক মেইন গেটত মানে পুৰণি জনাইছি আৰু ইফালে আছে গাইস বুদ্ধ অৱতাৰ কল্কি অৱতাৰ বলৰাম সঙ্গে গোটেই পুখুৰী পাৰটোতে আছে সো গোটেইখিনি আমি ঘুৰিম সো আপোনালোকক দেখুৱাম মানে মূৰ্তিকেইটা চাই ললো কলাগাঁও ৰাখৰ আপোনালোকক দেখুৱাইছো বাৰু ভিডিঅ'ত এতিয়া আমি এইটো পাৰে যাই আছো মানে মেইন মিনা বজাৰৰ ফালে মানে তাতে ভিডিঅ' কৰোঁ আৰু কৰি কেনে এতিয়া আজি আমি মানে গাইছ ভাগ্য পৰীক্ষা দিখে যাম আপোনালোকৰ ভাগ্য পৰীক্ষাটো মোৰ ভাগ্য পৰীক্ষা বা নৱ ভাগ্য পৰীক্ষাটো কেনেকৈ আপোনালোকক দেখুৱাম এইটো খেলবা কাৰণে অলছো 20 টকা 4টা এই ৰিংকিটা মানে এই পইচা তাতে লগাব লাগিব লগলি যদি পাওঁ সো আপোনালোকক ভিডিঅ' কৰিব নব ভাইয়া মাৰো নেকি না মাৰো ফাইনালি গাইস 20 টকাটো খৰচ কৰি ললো নাপালো এই ইয়াতে মাছিলো কিন্তু নাপালো কলাগাঁও ৰাখৰ পৰিৱেশটো চাই কেনে আমি সোমালো হোটেল লক্ষী চাওমিন এটা আমাৰ তাৰ পৰা অলপ দূৰ হয় আৰু হেল্ল' চাব আহিলো মানে ফাৰ্ষ্ট টাইম চাব আহিছো খাই লওঁ বৰ্তমান আমি চাওমিনটো খাই ললো এতিয়া এগ ৰোল দুটা অৰ্ডাৰ দিছো এটা খাই লওঁ এইটো খাই ললো এতিয়া এগ ৰোলটো অৰ্ডাৰ দিছো আহি পোৱা নাই আৰু এইটো বোলে পানী বটলটো আজিকালি মানে মেণ্ডটৰী আৰু চবতে